মই নাথাকোঁ আৰু মোনাত ভৰালৈ এইটো কম্বল এটা আছিলে হাই গাইছ গুড ইভিনিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এইটো ভ্লগটো মই কেতিয়া দিওঁ দালিটো চিটি মাৰিছে ৰ'ব মানে এই ভ্লগটো মই কেতিয়া দিওঁ আপোনালোকক নাজানো মানে ইয়াৰ আগতে এটা পেণ্ডিং হৈছে ভ্লগ এডিট কৰি পেলাই থৈ দিছোঁ আপলোড কৰিব লাগিব সেইটো ভ্লগ চাগে মই দেওবাৰ দিম তো এইটো ভিডিঅ' দেওবাৰৰ পিছত চাব তো আজি মানে আমাৰ ঢেকীয়াজুলি ভাড়া ৰুমত আছিলোঁ সকলোৱে গম পায় যোনে মোৰ ভিডিঅ' আছে সকলোৱে গম পায় তো ভাড়া ৰুমত মানে বহুত দিন থাকিলোঁ বহুত দিন মানে প্ৰায় 3 মাহ 3.5 মাহমান থাকিলোঁ তো আৰু বেছি আৰু নাথাকোঁ বুলি ভাবিছোঁ তো মানে একেবাৰে ঘৰলৈ গুচি যাম তো ইমান দিন থাকিলোঁ তো একেবাৰে ঘৰৰ পৰা কলেজ আপডাউন বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা কলেজ মাত্ৰ মানে 14 কিলোমিটাৰ ধৰক 14 কিলোমিটাৰ এনেকুৱা হয় তো মানে ঘৰৰ পৰা আপডাউন কৰিম বুলি ভাবিছোঁ আৰু তো এতিয়া মানে তো কেইটামান বস্তু মই পেকিং কৰিছোঁ তো সেইবিলাক বস্তু আজি ৰাতি ঘৰত থৈ লাগিব দিনত নিলে মানে অলপ বেয়া দেখি পায় তো ৰাতিত মানে পূৰা চাইকেল ৰাইড কৰি পেলাই ঘৰলৈ বস্তুবিলাক থৈ আহিমগৈ এই চিটি বহুত মাৰি দিছোঁ দালিটো অফ কৰি দিছোঁ এইফালে দেখিছে দালি সিজি আছিলে তো দালিটো কৰি দিলোঁ অফ এতিয়া মোৰ এইফালে হৈ গ'ল ৰেডি চব দেখাই আছোঁ আপোনাক মোনাত ভৰালৈ এইটো কম্বল এটা আছিলে মই কম্বল এটা আনিছিলোঁ আৰু এইফালে ইয়াত আছে দেখাই আছোঁ ৰ'ব তো ইয়াত আছে এইফালে শুই আছে দুটা ডিষ্টাৰ্ব দি আছে তো এইফালে আছে এইটো কি বুলি কয় এইটো তুলিটো এইটো ধুনীয়াকৈ পেকিং কৰি সোমাই লৈছোঁ তো ধুনীয়াকৈ ৰচি বান্ধি পেলাই এইখনতে নিম মই ঘৰলৈ তো ইয়াত বুঢ়াকৈ একদম খাতৰাকৈ বান্ধিব লাগিব অঁ কালি ৰাতিপুৱা আহিম আকৌ তো আজি মানে গোটেইবিলাক থৈ পেলাই কালি ৰাতিপুৱা আকৌ আহিম মানে ইয়াত ৰুমত কেইটামান বস্তু আকৌ নিবলৈ আছে তো গাড়ী বহুত ৰাতিয়ে বস্তুবিলাক কৰি থৈ ৰাতি নিলে কোনো গমো নাপাব মই কি আনিছোঁ কি নাই তো পুৰাকৈ মানে দিনত নিবলৈ লাজু লাগে বস্তা চস্তা বান্ধি পেলাই দিনত লৈ যাম কেনেকুৱা দেখিব ভাবি চাব আপোনালোকে তো সেইটো কাৰণে ভাবিছোঁ ৰাতিয়ে নিওঁ আৰু তো চাই দিব ভিডিঅ'টো বান্ধো আৰু ৰ'ব এইটো মানে গাইছ পুৰা টানকৈ এইটো মানে পুৰা টানকৈ বান্ধিব লাগিব পুৰা টাইটকৈ ফিটিংকৈ বান্ধিব লাগিব বহুত নাখৰাবিলাক চাই আছোঁ নাখৰা গাইছ মানে এইবিলাক পুৰা বান্ধি তুলি এইটো দেখিছে ইয়াত মানে এইটো মানে নিঞ্জা টেকনিক লগাই বান্ধিব লাগিব কিবা কিনি তো ইয়াত বুঢ়াকৈ মানে সেইটো ইয়াত বান্ধিম বুলি ভাবিছোঁ তো কেনেকৈ বান্ধো কি কথা সকলো দেখাই আছোঁ চাৰ্ট টাৰ্টবিলাক পিছত লৈ যাম কালি আকৌ আহিম মানে ৰাতিপুৱা তো ইহঁতে মানে পিছত যাব তহঁতক মানে হেৰি লগাই দিম টেনশ্যন ল'ব নালাগে কাপোৰ পিন্ধা নাই মানে ইমজি লগাই দিম তহঁতৰ বুকুৰ মাজত তই টেনশ্যন ল'ব নালাগে মানে কাপোৰ পিন্ধা নাইতো তো ইমজি লগাই দিম টেনশ্যন ল'ব নালাগে ইহঁতে মানে কলেজৰ পৰা বৰ্তমান আহি পাইছে দুজনে NCCৰ পৰা তো মই আজি নগ'লোঁ কলেজ এনে বহি থাকিলোঁ দিনটো এতিয়া মানে মই ঘৰলৈ যাম বুলি মাইণ্ডত টিংকৈ মানে নটিফিকেশ্যন এটা আহিলে তো সেইটো মই বুঢ়াকৈ মানে নটিফিকেশ্যনটো সেই কামবিলাক কৰি আছোঁ যোনটো নটিফিকেশ্যন আছিলে সেইটো কাম কৰি আছোঁ তো এতিয়া বুঢ়াকৈ অলপ ৰেডি হ'ল এইফালে ভাতটো খাই পেলাই ধুনীয়াকৈ এতিয়া মানে ৰাতি হোৱালৈকে ৰখিব লাগিব ৰাতি হ'লেহে যাম ইহঁতে মানে পিছত যাব মানে মই বস্তুবিলাক আগতীয়াকৈ কেইটামান বস্তু মানে ঘৰলৈ নি থৈ তেতিয়া মোৰ সুবিধা হ'ব পিছত যাবলৈ কাৰণে খালী যাম মানে ইহঁতে একো বস্তু নিয়া নাই পিছত মানে ইহঁতৰ অলপ অসুবিধা হ'ব পাৰে তো মই আগতে লৈ যাওঁ ঘৰত তো ভিডিঅ'টো আপোনালোকে চাই থাকিব মোৰো এটা কম্বল লৈ যা থৈ দিবি ঘৰত চাইকেলে ইমান লোড ল'ব নোৱাৰে ন চ' এয়া গাইছ চাব পাৰে আপোনালোকে পূৰা মানে বান্ধি পেলাই পূৰা ৰেডি হৈ গ'ল এনেকুৱা বান্ধিছোঁ না মানে এই কি ক'ম আৰু খাতৰা বান্ধিছোঁ আৰু তো গাইছ মানে বস্তুবিলাক পূৰা বান্ধা ৰেডি কৰিলোঁ দুটা মোনা তো এইফালে দেখিছে একদম খাতৰা বান্ধিছোঁ তো গাইছ দেখিলে মানে পূৰা ৰেডি হৈ গ'ল পিছলৈ বন্ধা তো গোটেই বান্ধি দিলোঁ বঢ়িয়াকৈ পূৰা ফিটিংকৈ টাইটকৈ ৰাস্তাত যাতে খুলি নাযায় সেইটোৱে আৰু ভাল নুখুলে বহুত ডেঞ্জাৰ বান্ধিছোঁ মানে বাঘে কামুৰিলেও নুখুলে আৰু তো এতিয়া মানে ৰাতি হোৱালৈকেহে ৰখিব লাগিব এতিয়া ৰাতি হ'বলৈ বহুত টাইম আছে বহুত আগতে যোগাৰ কৰি থৈ দিলোঁ তো যেতিয়া ৰাতি হয় ধুনীয়াকৈ বঢ়িয়াকৈ ওলাই যাম ঘৰলৈ তো 14 কিলোমিটাৰ ৰাস্তা চাইকেল দি গ'লে 1 ঘণ্টা নালাগে একদম বঢ়িয়াকৈ যাম 1 ঘণ্টা নালাগে এইফালে পূৰা ৰাহুল একদম খাতৰা বস্তু বনাই আছে একদম মানে কি বনাব কি বুলি কয় এইটো ৰচুন দি পেলাই পূৰা একদম তেল মাৰি আছে তো বুঢ়াকৈ এটা দালিটো কয় দালি এইফালে আছে দালিত বুঢ়াকৈ লেঞ্চাৰ বনাই আছে এইফালে শুই আছে তই উঠিবি না তেল মাৰি উঠিবি না জুলিকা নাই দেই ৰাইচ
তো মানে আমাৰ জলকীয়াও শেষ হৈছে তো এইফালে জোতা চোতা আছে জোতা চোতাবিলাক পিছত নিম এইফালে কাপোৰ চাপোৰবিলাক পিছত নিম এইবিলাক পিছত নিম পিছত ধুনীয়াকৈ হা মিছ কৰিম দেই মিছ কৰিম বহুত মিছ কৰিম তোক বহুত মিছ কৰিম বে বহুত তো ৰাতি অকলে গৈ আছোঁ অকলে মানে আপোনালোকেও চাই আছে ভিডিঅ'টো আপোনালোকেও যাব মোৰ লগতে তো আপোনালোকেও মোৰ লগত আছে বুলি ভাবিছোঁ মই বঢ়িয়াকৈ ৰাতি লগ পাই আছোঁ দেই বঢ়িয়াকৈ ৰাস্তাত কি হয় কি নহয় আপোনালোকে দেখাম আৰু ৰাতি মানে আজি ৰাতিয়ে যাম ৰাতিৰ ব্লগ হ'ব তো অলপ অপেক্ষা কৰক এতিয়া মই একদম ডাইৰেক্ট ভাত চাত খাই পেলাই একদম বঢ়িয়াকৈ যেতিয়া যাম তেতিয়া লগ পাইছোঁ আপোনালোকক বাই বাই অলপ সময়ৰ কাৰণে বাই বাই দিছোঁ ক'তো নাযাব ৰখি থাকিব ৰ'ব লগ পাই আছোঁ আকৌ দেই নাযাব ক'তো 2,000 years later. চ' গাইজ মানে ৰাতি হৈ গ'ল তো দেখাই আছোঁ আপোনালোকক এফালে চাব পৰা পূৰা ৰাতি হৈ গ'ল তো এতিয়া ধুনীয়াকৈ বঢ়িয়াকৈ একদম ড্ৰেছ চেছ কৰি ল'লোঁ ঠাণ্ডা নালাগিবৰ কাৰণে জেকেটো পিন্ধিছিলোঁ ভিতৰত বঢ়িয়াকৈ চাৰ্ট পিন্ধি ল'লোঁ আৰু আৰ্ণে মাৰি ল'লোঁ ডিঙিত আৰু বঢ়িয়াকৈ এতিয়া যাবলৈ ওলাই আছোঁ তো ৰাস্তাত চাগে এফালে আছে জংগে এফালে বোলে এতিয়া বজাৰ আহিম কালি ৰাতিপুৱাই আহিম আকৌ তো এতিয়া মানে সিহঁতে বজাৰ কৰিব যাব তো মই বঢ়িয়াকৈ এতিয়া যাওঁ ঘৰ তো ৰাস্তাত চাগে মই আপোনালোকক দেখাব নোৱাৰিম কাৰণ চাইকেলটো যেনেকৈ বান্ধিছোঁ মই তো যেনেকৈ সেই চাইকেলটো মানে যেনেকুৱা বান্ধিছোঁ মই চাগে এখন হাতে চলাই পেলাই ভিডিঅ' কৰাটো সম্ভৱ নহ'ব পাৰে তো চাওঁ আপোনালোকক যিমানখিনি ৰাস্তা দেখাব পাৰোঁ দেখাই যাম আৰু ৰাস্তাত তো ভিডিঅ'টো চাই থাকিব ডাইৰেক্ট চাগে ঘৰ গৈয়ে লগ পাম নে কি নে নাজানো ৰাস্তাত ভিডিঅ' ক'লে দেখাম যদি ৰাস্তাত ভিডিঅ' নকৰোঁ ডাইৰেক্ট ঘৰ গৈ লগ পাম আকৌ কালি ৰাতিপুৱা আহিম সেইটো দেখাম আপোনালোকক চাই থাকিব তো বঢ়িয়াকৈ বেগটো পিঠিত লৈ পেলাই বঢ়িয়াকৈ যাওঁ আৰু সিহঁতে বজাৰ কৰিব যাব মই যাওঁ ঘৰ তো চলো তো চলো গান বেলেগ গায় গীত ওলাব दोस्ती नहीं मोना छोड़ेंगे तोड़ेंगे तो मगर 2 किलो आलू लेके आएंगे अरे जुली का भी लेना है प्याज भी लेना है গাইছ ওলালোঁ এতিয়া যাওঁ তো গাইছ এতিয়া মই সেইফালে গ'লোঁ আমাৰ ঢেকীয়াজুলি টাউন তো এতিয়া ৰাতি বঢ়িয়া একদম অকলে বঢ়িয়া একদম বিন্দাছ গৈছোঁ চাইকেল পেডেল মাৰি পেডেল মাৰি পেডেল মাৰি ভণ্টি চাইকেল চলাই যা ভাড়া ঘৰ এৰি ভণ্টি নিজৰ ঘৰত যাওঁ তো গাইছ মানে মাজে মাজে মই গানবিলাক অলপ গাই থাকোঁ মানে তেতিয়া মানে ডিঙিবিলাক অলপ মানে লেতেৰাবিলাক চাফা হৈ যায় তো আপোনালোকেও কেতিয়াবা এনেই থাকিলে মানে গান গাই থাকিব তেতিয়া মানে ডিঙিবিলাক পূৰা একদম ক্লিয়াৰ মানে পূৰা চাফা হৈ যায় আৰু তো এতিয়া বঢ়িয়াকৈ গৈ আছোঁ তো অকলে তো দেখি পাইছে আপোনালোকে গাড়ী মটৰ বঢ়িয়া চলি আছে ছাইডত মই বঢ়িয়াকৈ অকলে চাইকেল লৈ গৈ আছোঁ তো সেয়া সেইফালে দেখিব পাৰিছে আপোনালোকে ট্ৰেণ্ডছ ঢেকীয়াজুলিৰ এটা শ্বপিং মল আৰু এইখন হৈছে এলুকুটি কলেজখন আৰু এয়া হৈছে অন্ধকাৰ ৰাতিৰ পোহৰ ৰং চঙীয়া দিনৰ পোহৰ গুমগুমীয়া কি আছিলে গানটো পাহৰি থাকিলোঁ তো দেখিছে গাইছ পূৰা আন্ধাৰ দেখিছে আগফালে একদম আগফালে অটো এখন গৈছে বাৰু এতিয়া জাষ্ট তো পূৰা আন্ধাৰ একদম অন্ধকাৰ বঢ়িয়াকৈ অকলে চাইকেল ৰাইড কৰি গৈ আছোঁ তো মুখটো দেখালে মানে আগফালে ৰাস্তা নেদেখে ৰাস্তাটো দেখাব খুজিলে আপোনালোকে মোৰ মুখটো নেদেখিব সেইটো কাৰণে ভালকৈ ভিডিঅ' বনোৱা নাই তো ডাইৰেক্ট মানে গৈ আধা দূৰ গৈ মানে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰি যাম তো বলক The next morning. এই গাইছ আপোনালোকে ভাবিছে চাগে ৰাতি ভিডিঅ' কৰি আছিলোঁ কেনেকৈ দিন হৈ গ'ল পুটুককৈ তো মানে যোৱাকালি মই ৰাতি ঘৰ গৈ পেলাই আৰু পিছত ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু তো তেনেকৈ আজি মানে কালি আপোনালোকক কৈছিলোঁ যে কালি আহি পেলাই আকৌ তাৰ পিছদিনাখন ঘৰ যাম বুলি তো আজি মানে ঘৰ গৈ আছোঁ ঘৰ মানে ৰুমত গৈ আছোঁ তো ৰুমৰ পৰা মানে একেবাৰে কালি আহিম বুলি ভাবিছোঁ তো অহাকালি তো ৰুমৰ পৰা আহিম তো এইখন হৈছে আমাৰ বেলচিৰি চাহ বাগিচা আপোনালোকে চাব পাৰে ধুনীয়াকৈ চাহপাত ছিঙি আছে
তো এখন চাব পাৰে আপোনালোকে আমাৰ বেলশ্ৰী চাহ বাগিচা। তো আমাৰ ইয়াতে বেলশ্ৰী কলঘৰ এখনো আছে। তো কলঘৰ ধুনীয়াকৈ চাহপাত মানে তৈয়াৰ কৰে। তো যদি আপোনালোকে বিচাৰে মই তাত গৈ পেলাই ভিডিঅ' বনাব লাগে, যদি 20জনে কমেণ্ট কৰি মোক ৰিকমেণ্ডেশ্যন দিয়ে যে চাহপাত কেনেকৈ তৈয়াৰ কৰা হয়, তো নেক্সট ভিডিঅ'ত আপোনালোকে সেইটো দেখা পাব। আৰু যদি নেক্সট ভিডিঅ'ত নোৱাৰে তো নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তো এতিয়া আমি দুজনে কুমুদ আৰু মই গৈ আছোঁ। তো গাইছ সেইটো ভিডিঅ' কি হ'ল মই একো নাজানো, উল্টা পুল্টা যি টি বনাই দিলোঁ। চাগে আপোনালোকে ভিডিঅ'টো ইমান চাই ভাল নাপাবও পাৰে। তো সেই আৰু বনাই দিলোঁ। তো 20টা কমেণ্ট, তো ভিডিঅ'টো চাগে আপোনালোকে লাষ্টলৈকে যদি চাইছে গম পাইছে 20টা কমেণ্ট যদি কৰে, এজনে 2টা 3টাকৈ কমেণ্ট কৰিলে নহ'ব, এজনে এটাকৈ কমেণ্ট কৰিব লাগিব। আৰু 20টা কমেণ্টটো আহিব লাগিব 24 ঘণ্টাৰ ভিতৰত, তেতিয়াহে। যদি 20টা কমেণ্ট আহে তো ধুনীয়াকৈ দেখা পাব আপোনালোকে চাহ কেনেকৈ তৈয়াৰ হয়। আৰু 20টা কমেণ্ট নাহে তো নাই আৰু। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ কোনোবা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কি আছিলে, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই বাই।